ৱেলকাম টু মাই ফুড ব্লগ। আজি বনাবলৈ লৈছোঁ বেচনৰ লাডু। এখন কেৰাহী গৰম হ'বলৈ দি তাত একাপ ঘিউ দিছোঁ। এতিয়া ঘিউখিনি গৰম হ'লত সেই একেটা কাপৰ জোখেৰে 2 কাপ বেচন দিছোঁ। এতিয়া বেচনখিনিও ঘিউৰ লগত মিলাই লৈ অলপ সময় ভাজি ল'ম। বেচনখিনি ভাজোঁতে গেছটো মিডিয়ামত ৰাখিছোঁ। বেচনৰ পৰা এটা ধুনীয়া সুগন্ধ নোলোৱালৈকে বেচনখিনি ভাজি আছোঁ। মোৰ বেচনখিনি ভাজোঁতে প্ৰায় 15 পৰা 20 মিনিট সময় লাগিছে। যেতিয়া কেৰাহীৰ পৰা বেচনখিনি এৰি আহিব তেতিয়া আমাৰ বেচন ভজা হৈ যাব। এতিয়া বেচনখিনি এটা পাত্ৰলৈ কাঢ়ি ঠাণ্ডা হ'বলৈ দি এটা মিক্সি জাৰত সেই একেটা কাপৰ জোখেৰে একাপ চেনি আৰু 2টা ইলাচি দি পিচি ল'লোঁ। এতিয়া ঠাণ্ডা হ'বলৈ ৰখা বেচনখিনিত পিচি ৰখা চেনিখিনি ঢালি দি মিলাই লৈ এটা এটাকৈ বেচনৰ লাডু বনাই গ'লোঁ আৰু আমাৰ বেচনৰ লাডু তৈয়াৰ হৈ গ'ল। এনেকৈ অতি সহজে ঘৰতে বেচনৰ লাডু বনাব পাৰি।